নমস্কাৰ বন্ধুবৃন্দ, মই তন্ময় শইকীয়া, প্ৰেডিক্টিভ এষ্ট্ৰলজিষ্ট, নিউমাৰলজিষ্ট, লাইফ কোচ আৰু বাস্তু স্পেচিয়েলিষ্ট। আপোনালোকক আমন্ত্ৰণ জনাইছোঁ মোৰ জ্যোতিষ সম্বন্ধীয় চেনেল কৃষ্ণা জ্যোতিষলৈ। বন্ধুবৰ্গ, মই ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছোঁ নামৰ ওপৰত, যে আমাৰ যি নাম থাকে সেই নামে আমাৰ জীৱনত কি কি প্ৰভাৱ পেলায়, আৰু নেম কাৰেকশ্যনৰ জৰিয়তে যদি আমাৰ নামটোৱে যদি আমাৰ উন্নতি বা আমাৰ যদি জীৱনৰ বিভিন্ন দিশত যদি প্ৰব্লেমৰ সৃষ্টি কৰি আছে, তেতিয়াহ'লে কেনেকৈ নেম কাৰেকশ্যনৰ দ্বাৰা আমি নামটো অকণমান সাল সলনি কৰাই কেনেকৈ আমি পজিটিভ ভাইব্ৰেশ্যন বা পজিটিভ এনাৰ্জিৰ মাত্ৰা আমাৰ জীৱনত বৃদ্ধি কৰিব পাৰোঁ, আৰু তাৰ জৰিয়তে কেনেকৈ আমি আমাৰ জীৱনত থকা বিভিন্ন সমস্যাক বহুখিনি হ্ৰাস কৰিব পাৰোঁ, এই সম্বন্ধে যোৱা এটা ভিডিঅ'ত মই বিস্তৃতভাৱে আলোচনা কৰিছোঁ। কিন্তু যিহেতু বিষয়টো বহুত ডাঙৰ হয়, সেইবাবে এটা ভিডিঅ'তে সেইটো সামৰাটো সম্ভৱ নহয়। গতিকে আজি এই ভিডিঅ'টো বনোৱা হৈছে, যোনটো আপোনালোকে গণ্য কৰিব পাৰে যে ইট ইজ ইন কণ্টিনিউৱেশ্যন উইথ মাই আৰ্লিয়াৰ ভিডিঅ'। তো এইটো পাৰ্ট 2 বুলি আপোনালোকে ভাবিব পাৰে, আৰু ইয়াত আমি কিছুমান ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিম। মেইন টপিকলৈ যোৱাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকৰ কোনোবাই যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, যাতে যেতিয়া এটা নতুন ভিডিঅ' মই আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মেছেজ যাতে আপোনালোকে পাই থাকে আৰু কোনো ধৰণৰ ভিডিঅ' যাতে আপোনালোকে মিছ নকৰে। আৰু আপোনালোকৰ কোনোবাই যদি নিজৰ জীৱনৰ যিকোনো সমস্যাৰ বাবে যদি মোৰ লগত প্ৰাইভেটলি ব্যক্তিগতভাৱে যদি ডিছকাছ কৰিব বিচাৰে বা পৰামৰ্শ ল'ব বিচাৰে বা কনচালটেঞ্চি ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোক সকলোৱে মোৰ যোগাযোগ কৰিব পাৰে। মোৰ যোগাযোগ কৰাৰ বাবে মোৰ ফোন নম্বৰ আৰু মোৰ ইমেইল ID স্ক্ৰীণত আপোনালোকে দেখি আছে, আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো মোৰ কণ্টেক্ট এড্ৰেছ দিয়া আছে। যি কি নহওক বন্ধুবৃন্দ, আমি ডিছকাছ কৰি আহিছোঁ যে নেম কাৰেকশ্যন বা নাম সংশোধনৰ দ্বাৰা কি ধৰণে আমি আমাৰ জীৱনত যিবোৰ ঘটনা ঘটিত হয় তাক কি ধৰণে আমি শুভ কৰি ল'ব পাৰোঁ। এতিয়া আপোনালোকে বহুতেই হয়তো নাজানে যে আপোনালোকৰ নামটো আচলতে ভাল হয় আপোনালোকৰ বাবে নে ভাল নহয়, কিয়নো যিসকলে নিউমাৰলজি বা এষ্ট্ৰলজি ভালকৈ পঢ়া নাই, তেওঁলোকৰ বাবে এইটো খুব জটিল হৈ উঠে যে তেওঁলোকে নিজে কেনেকৈ জানিব যে তেওঁলোকৰ নামটোৱে তেওঁলোকৰ ডেষ্টিনি বা তেওঁলোকৰ যিটো ভাগ্য, সেই ভাগ্যত সুপ্ৰভাৱ পেলাই আছে নে বাধা বিঘিনিৰ সৃষ্টি কৰি আছে। গতিকে প্ৰথমতে আপোনালোকক মই কেইটামান সৰু সৰু টিপছ দিওঁ, যিকেইটা আপোনালোকে সকলোৱেই মিলাই চাব পাৰে আপোনালোকৰ নিজৰ জীৱনৰ লগত। আৰু যদি সেই টিপছ মতে যদি আপোনালোকে ধৰিব পাৰে যে আপোনালোকৰ তেনেকুৱা টাইপৰ চিমটমছ আপোনালোকে দেখা পাইছে, তেতিয়াহ'লে আপোনালোকে এইটো এটা ফাৰ্ষ্ট হেণ্ড এটা আপোনালোকে কনক্লুজন ড্ৰ কৰিব পাৰে যে আপোনালোকৰ হয়তো নামটোত কিবা গণ্ডগোল আছে, আৰু গতিকে আপোনালোকে নাম কাৰেকশ্যন কৰা উচিত। কি ধৰণৰ চিমটমছৰ কথা কৈছোঁ, মই মই খুব বেছি জটিলতালৈ নাযাওঁ, কিয়নো মই জানো যে মোৰ ভিডিঅ' যি চাই আছে তাৰ 90% হয়তো জ্যোতিষৰ বিষয়ে টেকনিকেল নলেজ তেওঁলোকৰ নাথাকিব পাৰে। গতিকে মই আপোনালোকক খুব চিম্পল কিছুমান কথা বা ইংগিত দিম। আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে নিজৰ জীৱনৰ লগত তেনেকুৱা ধৰণৰ চিমটমছ আছে নে নাই মিলাই চাওক। প্ৰথমতে মই ক'ব খোজোঁ যে যদি আপোনালোকৰ নামটো যদি আপোনালোকৰ ভাগ্য বা আপোনালোকৰ ডেষ্টিনি বা আপোনালোকৰ যি গ্ৰহ নক্ষত্ৰৰ প্লেচমেণ্ট তাৰ লগত যদি আপোনাৰ নামটো যদি খাপ খোৱা নাই, তেতিয়াহ'লে আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত কিছুমান চিমটমছ দেখা পাব। তাৰ কেইটামান চিমটমছ মই কৈ দিছোঁ। প্ৰথম চিমটমছটো হ'ল এইটো যে নাম যদি আপোনালোকৰ সঠিক নহয়, আৰু স্পেচিয়েলি আপোনালোকৰ নামটো যদি আপোনালোকৰ কুণ্ডলীৰ সপ্তম ঘৰৰ যিজন অধিপতি থাকে তেওঁৰ লগত যদি শত্ৰুতা থাকে, আপোনাৰ নামটোৰ যিজন গ্ৰহ হয় সেই গ্ৰহজন আৰু সপ্তম অধিপতি যদি অশুভ থাকে, তেতিয়াহ'লে আপোনালোকে দেখা পাব যে আপোনালোকৰ স্পেচিয়েলি বিবাহিত জীৱনত সৰু সুৰা পৰা আৰম্ভ কৰি পেলাই ডাঙৰ কাজিয়া পেচাল লাগিয়ে থাকিব। এনেই কাজিয়া পেচাল লগাটো একো ডাঙৰ কথা নহয়, সকলো বিবাহিত দম্পতীৰ ক্ষেত্ৰত কিছু না কিছু কাজিয়া পেচাল লাগি থাকে। কিন্তু আপোনালোকে এতিয়া দেখা পাব যে যদি আপোনালোকৰ এই ধৰণৰ কাজিয়া পেচাল নহ'লেও মতৰ মিল নোহোৱা, এইটো যদি দীৰ্ঘকালীনভাৱে যদি চলি আহিছে আৰু যদি এইটো যদি কেতিয়াও কম হোৱা নাই, তেতিয়াহ'লে আপোনালোকে এটা ইংগিত পাব পাৰে যে হয়তো ইয়াৰ কাৰণ হয়তো আপোনাৰ বা আপোনাৰ পত্নী, বা আপুনি যদি মহিলা হয় তেতিয়াহ'লে আপুনি বা আপোনাৰ স্বামীৰ বা দুয়োজনৰে নামত কিবা এটা গণ্ডগোল আছে। গতিকে প্ৰথম চিমটমটো হ'ল যে কি বৈবাহিক জীৱনত যোনটো সুখ, সি লাগিলে শাৰীৰিক সুখেই হওক বা মানসিক সুখেই হওক, তাত যদি দীৰ্ঘকালীনভাৱে যদি কিবা সমস্যাৰ সৃষ্টি হৈ আহিছে, মতমালিন্য হৈ আহিছে, টেষ্ট এণ্ড প্ৰিফাৰেঞ্চৰ যদি ডিফাৰেঞ্চ বহুত বেছি হৈ আছে, তেতিয়াহ'লে সেইটো এটা ইংগিত হয় যে আপোনালোকৰ নামটোৱে আপোনালোকক ছাপোৰ্ট কৰা নাই। দ্বিতীয়তে, ব্যৱসায়ৰ ক্ষেত্ৰত যদি আপোনালোকে যদি কোনো ব্যৱসায়ৰ লগত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে যদি এনেকুৱা দেখা পাইছে যে আপোনালোকৰ বেষ্ট এফৰ্ট, মানে আপোনালোকে যিমান কৰিব পাৰে সিমানখিনি চেষ্টা আপোনালোকে কৰিছে, কিন্তু তথাপিও কিবা নহয় কিবা ক্ষেত্ৰত গৈ পেলাই আপোনালোকৰ
যোনটো আপোনালোকে এক্সপেক্ট কৰিছে বিজনেছৰ পৰা যোনটো লাভ বা ভাল ফল যোনটো এক্সপেক্ট কৰিছে সেইটো যদি অহা নাই আৰু এই যে অহা নাই এইটো যদি দীৰ্ঘকালীনভাৱে হৈ থাকে নাইবা আপোনালোকে যিমান আপোনালোকে এক্সপেক্ট কৰিছে হয়তো পাইছে কিন্তু সিমানখিনি পোৱা নাই আৰু কেতিয়াও টোটেল যোনটো আপোনালোকৰ এক্সপেক্টেশ্যন সেইটো কেতিয়াও আপোনালোকে মিট কৰা নাই এনেকুৱা যদি এটা যদি আপোনালোকে দেখা থাকে দেখি পাই থাকে আৰু বিজনেছৰ ক্ষেত্ৰত যদি এনেকুৱা হয় যে অকস্মাতে কিবা এটা এনেকুৱা এটা চিটুৱেশ্যনৰ সৃষ্টি হৈছে যে যোনটো আপোনালোকে আগতে কল্পনা কৰা নাছিল যে এনেকুৱা এটা চিটুৱেশ্যনৰ সৃষ্টি হ'ব আৰু এনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি আপোনালোকৰ বিজনেছত যদি বাৰে বাৰে যদি হৈ থাকে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ নাম কাৰেকশ্যন কৰাৰ দৰকাৰ আছে কাৰণ আপোনালোকৰ বিজনেছ আমি হাউচ নম্বৰ 7 আৰু হাউচ নম্বৰ 10 পৰা চাওঁ আপোনাৰ বিজনেছৰ যি অধিপতি গ্ৰহ আছে সেই অধিপতি গ্ৰহৰ লগত আপোনাৰ নামৰ অধিপতি গ্ৰহৰ মিল নাই শত্ৰুতা আছে এইটো এটা ইংগিত হয় তৃতীয়তে যিসকল ধৰক য়ং ল'ৰা ছোৱালীৰ কথাই মই কৈছোঁ তেওঁলোকৰ যদি এনেকুৱা এটা যদি হৈছে যে তেওঁলোকে কাৰোবাক পচন্দ কৰে বা ভাল পায় আৰু ইটো পক্ষৰ পৰা কোনো ধৰণৰ ৰেছপন্স অহা নাই অথচ বস্তুটো এনেকুৱা ধৰণৰ হৈ আছে যে এটা দুধুৰ মুধুৰ টাইপৰ এটা হৈ আছে আৰু বিভিন্ন ধৰণে চেষ্টা কৰাৰ পিছতো বা আপুনি জানে যে আপোনাৰ নিজৰ মাজত কোনো ধৰণৰ প্ৰব্লেম নাই আৰু আপুনি যাক ভাল পায় সঁচাকৈয়ে ভাল পায় কিন্তু কিবা কাৰণে আপুনি যাক ভাল পায় বা পচন্দ কৰে তেওঁক আপুনি সেইটো কথা বুজাব পৰা নাই আৰু বা তেওঁ বুজি পোৱা নাই আৰু এই ক্ষেত্ৰত এইটো কিছুদিনৰ পৰা মানে লং টাইমৰ পৰা আপোনালোকে ট্ৰাই কৰি আছে কিন্তু বস্তুটো হৈ উঠাকে নাই এনেকুৱা যদি আপোনালোকৰ যদি প্ৰব্লেম আপোনালোকে যদি দেখা পাইছে তেতিয়াহ'লেও তাৰ বহুতো কাৰণ থাকিব পাৰে কিন্তু তাৰ ভিতৰত এটা কাৰণ এইটো হ'ব পাৰে হয়তো আপোনাৰ যোনটো নাম সেই নামটো আৰু তেখেতৰ যোনটো নাম সেই নামটোৰ ভিতৰত বোধকৰোঁ সামঞ্জস্য অহা নাই আৰু সেইবাবে আপোনাৰ নাম কাৰেকশ্যন কৰি হয়তো আপোনালোকে এই ক্ষেত্ৰত সুফল পাব পাৰে তাৰপিছত আহিছোঁ বিদ্যাৰ্থীসকলৰ বিষয়ে ষ্টুডেণ্টছৰ বিষয়ে আৰু ষ্টুডেণ্টছৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ষ্টুডেণ্টছৰ কথা এতিয়া মই কওঁ তেওঁলোক বয়স কম থাকে আৰু তেওঁলোকৰ ফিউচাৰ বহুত সন্মুখত পৰি আছে গোটেই জীৱনটোৱে সন্মুখত পৰি আছে যদি আপোনালোকে এনেকুৱাকৈ দেখিছে যে আপোনালোকে ভালকৈ পঢ়া শুনা কৰিছে যিমান প্ৰিপেৰেশ্যন আপোনালোকে কৰিব লাগে সিমানখিনি আপোনালোকে প্ৰিপেৰেশ্যন কৰিছে কিন্তু পৰীক্ষা দিবলৈ যেতিয়া আপোনালোকে যায় তেতিয়া আপোনালোকৰ যিমানখিনি প্ৰিপেৰেশ্যন বা আপোনাৰ যোনটো দক্ষতা বা ক্ষমতা সেইটো অনুপাতে আপোনালোকৰ যদি ফলাফল যদি ভাল নহয় আৰু এইটো এবাৰৰ কথা নহয় যদি 3 বছৰ 4 বছৰৰ পৰা যদি এনেকুৱা ধৰণে আপোনালোকে দেখি আহিছে যে আপোনালোকৰ প্ৰিপেৰেশ্যনত কোনো কম নাই কিন্তু পৰ্যাপ্ত প্ৰিপেৰেশ্যন থকাৰ সত্ত্বেও যেতিয়া আপোনালোকৰ ফলাফল আহে সেই ফলাফলত আপোনালোকে কম পায় আনহাতে আপোনালোকৰ লগৰে কোনোবা বন্ধু বান্ধৱী এনেকুৱা হ'ব পাৰে যাৰ দক্ষতা ইণ্টেলিজেঞ্চ বা প্ৰিপেৰেশ্যনৰ ফালৰ পৰা আপোনাতকৈ কম আপুনিও জানে সেইটো কথা কিন্তু পৰীক্ষাত যেতিয়া ফলাফল আহে তেওঁলোকে আপোনাতকৈ বেছি ভাল ফল দেখুৱায় গতিকে এনেকুৱাও যদি আপোনালোকে দেখি আহিছে বা এনেকুৱাও হ'ব পাৰে যে আপোনালোকৰ খুব ভাল প্ৰিপেৰেশ্যন আছে কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত কিবা এটা চিটুৱেশ্যন এনেকুৱা ক্ৰিয়েট হৈ গ'ল যে আপুনি হয়তো পৰীক্ষা দিব নোৱাৰিলে বা পৰীক্ষাত আপোনালোকে বহিলে কিন্তু সেই চিটুৱেশ্যনটোৰ কাৰণে আপোনালোকে হয়তো সেই চিটুৱেশ্যনটো আপোনালোকৰ শৰীৰৰ বেমাৰ হ'ব পাৰে আপোনালোকৰ ফেমিলিত কিবা হ'ব পাৰে বা কিছুমান অপ্ৰত্যাশিত ঘটনা হ'ব পাৰে এনেকুৱা ধৰণৰ ঘটনাই আপোনাৰ যোনটো আল্টিমেটলি যিটো আপোনালোকৰ ফলাফল হ'ব লাগে পৰীক্ষাত সেই ফলাফলটো আপোনালোকৰ কম কৰি দিছে আৰু এনেকুৱা ধৰণৰ যদি এবাৰ দুবাৰ হয় আপোনালোকে এইটো কথা ধৰি ল'ব পাৰে যে অন্যান্য বহুত কাৰণৰ সৈতে এটা কাৰণ এইটো হ'ব পাৰে যে আপোনালোকৰ নাম হয়তো আপোনালোকৰ বাবে শুভ নহয় গতিকে এই ক্ষেত্ৰত আপোনালোকৰ নাম কাৰেকশ্যন কৰাৰ বহুত দৰকাৰ আছে ইয়াৰ পিছতে আপোনালোকে চাব যে আপোনালোকে যদি ফাইনেন্সিয়েল দিশত আপোনালোকৰ যদি লছ হৈ আছে আপোনালোকৰ যদি পইচা আপোনালোকে কাৰোবাক ধাৰে দিছে কিন্তু আপোনালোকে পইচাটো টাইমমতে ঘূৰাই পোৱা নাই পইচাটো ফচি আছে কি লাগিলে ব্যক্তিগতভাৱে ধাৰ দিয়াৰ কথাই হওক বা ব্যৱসায়িক ক্ষেত্ৰত ধাৰ দিয়াৰ কথাই হওক কিবা নহয় কিবা এটা প্ৰব্লেমৰ কাৰণে আপোনাৰ পৰা যি ধাৰ লৈছে তেওঁ আপোনাক ধাৰ পৰিশোধ কৰিব পৰা নাই আৰু যাৰ কাৰণে আপোনাৰ সমস্যাৰ সৃষ্টি হৈছে এনেকুৱা যদি কিছুদিনৰ পৰা যদি হৈ আছে দীৰ্ঘকালীনভাৱে যদি হৈ আছে তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ 6th হাউচৰ যিজন লৰ্ড হয় 6th হাউচৰ লৰ্ডৰ লগত আপোনাৰ নামৰ সামঞ্জস্য অহা নাই আৰু সেইকাৰণে আপোনাৰ ধাৰ ঋণ এইবোৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি হয় ইয়াৰ পিছত আপোনালোকে আৰু এটা লক্ষণ এইটো যে বিনা কথাত মানে কোনো কাৰণ নোহোৱাকৈ যদি আপোনালোকৰ লগত যদি কোৰ্ট কাছাৰীৰ কিবা যদি মোকৰ্দমা চলি আছে বা পুলিচৰ কেছ হৈ আছে আপোনালোকে জানে যে আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো ইনভলভমেণ্ট নাই তাৰ সত্ত্বেও যদি আপোনালোকৰ লগত যদি পুলিচ বা আইন বা কোৰ্ট কাছাৰী যদি কিবা যদি অপ্ৰত্যাশিতভাৱে যদি কিবা যদি প্ৰব্লেম চলি আছে তেতিয়াহ'লেও ই এটা ইংগিত বহন কৰে যে আপোনালোকৰ হয়তো নামৰ লগত আপোনালোকৰ হাউচ অফ 6 লৰ্ড অফ দ্য হাউচ অফ 6 যদি আপোনালোকৰ সামঞ্জস্য নাথাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ আপোনালোকৰ লগত সমস্যা হ'ব পাৰে
তাৰপিছত আপোনালোকে যদি এনেকুৱা এটা ইংগিত পায় যে আপোনালোকে কোনো এটা কামতে কনচেনট্ৰেশ্যন দিব পৰা নাই ভালকৈ, কিবা এটা কাম আপোনালোকে হাতত লৈ অকণমান সময় সেই কামটো কৰে আৰু তাৰপিছত অকস্মাতে সেই কামটোৰ পৰা আপোনাৰ ইণ্টাৰেষ্ট নোহোৱা হৈ যায়। এনেকুৱা যদি দীৰ্ঘকালীনভাৱে যদি আপোনাৰ লগত যদি এনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকে বুজিব যে আপোনালোকৰ হয়তো নাম যোনটো আপোনালোকৰ যোনটো নামেৰে সকলোৱে আপোনালোকক মাতে, সেই নামটো বোধ কৰোঁ আপোনাৰ গ্ৰহ নক্ষত্ৰ, আপোনালোকৰ লগ্নৰ স্বামী, আপোনালোকৰ হাউচ নম্বৰ 6, 8 আৰু 12ৰ স্বামী, এইসকলৰ লগত বোধ কৰোঁ তাৰ সামঞ্জস্য ভালকৈ বহা নাই, যাৰ ফলত আপোনালোকে এনেকুৱা ধৰণৰ প্ৰব্লেমত ফেচ কৰি আছে। ইয়াৰ পিছত আৰু এটা লক্ষণ এইটো যে আপোনালোকে যদি আপোনাৰ নিজৰো হ'ব পাৰে বা আপোনাৰ ফেমিলিটো হ'ব পাৰে যে এটাৰ পিছত এটাকৈ যদি বেমাৰ আহি থাকে, এটা বেমাৰ ভাল হৈছে, কিছুদিন গৈছে আকৌ এটা বেমাৰ আৰম্ভ হৈছে, আৰু এটা বেমাৰ ভাল হৈছে, কিছুদিন গৈছে আৰু এটা বেলেগ বেমাৰ ভাল হৈছে। এনেকুৱাকৈ যদি আপোনালোকৰ নিজৰ বা আপোনালোকৰ ফেমিলিত যদি এটাৰ পিছত এটা বেমাৰ যদি হৈ আহিছে ধৰক যোৱা 1 বছৰ 2 বছৰৰ পৰা, তেতিয়াহ'লেও আপোনালোকৰ এইটো এটা ইংগিত পাব পাৰে যে হয়তো আপোনাৰ বা আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম যোনটো আছে সেই নামটোত বোধ কৰোঁ কিবা এটা কেনা আছে, যাৰ কাৰণে এই যিবোৰ বাৰে বাৰে হৈ থকা ৰোগ, এটা ফেমিলি বা এজন মানুহৰ বাৰে বাৰে হৈ থকা ৰোগো ইয়াৰ এটা লক্ষণ হয়। ইয়াৰ পিছত আৰু কিছুমান বহুতো লক্ষণ আছে, মই জাষ্ট কিছুমান মেইন লক্ষণ যিবোৰ আপোনালোকে সহজে ধৰিব পাৰে তেনেকুৱা ধৰণৰ লক্ষণৰ কথাই কৈছোঁ। যদি আপোনালোকৰ যদি এনেকুৱা হয় যে আপোনালোকে বাৰে বাৰে আঘাত পাই থাকে, আঘাত মানে মই ফিজিকেল আঘাতৰ কথা কৈছোঁ, যে এক্সিডেণ্ট হ'ব পাৰে বা ক'ৰবাত উজুতি খাই পৰিব পাৰে বা দুখ পাব পাৰে, মানে অকস্মাত আপোনালোকে আঘাত পায়। অৱশ্যে আঘাত পোৱাটো এটা স্বাভাৱিক কথা, কিন্তু যদি এইটো এটা পেটাৰ্ণ আপোনালোকে দেখা পায় যে বাৰে বাৰে খুব মানে কিছুদিনৰ পিছে পিছে আপোনাৰ লগত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে, আপোনালোকে বুজিব যে হয়তো আপোনালোকৰ নামৰ লগত মংগল গুৰুৰ মিল নাই। আপোনাৰ যোনটো নামৰ যিজন গ্ৰহ সেইজন হয়তো মংগল গুৰুৰ শত্ৰু গ্ৰহ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ এইটো এটা ইংগিত হয় যোনটোৱে আপোনালোকক ছাজেষ্ট কৰে যে আপোনালোকে নামটো অকণমান হয়তো ঠিক ঠাক বা সংশোধন কৰি লোৱা উচিত। তাৰপিছত আপোনালোকৰ জীৱনৰ বিভিন্ন দিশত যদি আপোনালোকে যদি সফলতাৰ বাবে যদি আপোনালোকে বহুত কষ্ট পৰিশ্ৰম কৰিব লগা হয়, দ্বিতীয়তে আপোনালোকৰ যদি কাম হওঁতে যদি দেৰি হয়, সি লাগিলে বিবাহত দেৰি হ'ব পাৰে, চাকৰি পোৱাত দেৰি হ'ব পাৰে, পৰীক্ষা প্ৰিপেৰেশ্যনত দেৰি হ'ব পাৰে, আপোনালোকৰ কাৰোবাক আপোনালোকে ভাল পায় তেখেতক পোৱাত দেৰি হ'ব পাৰে, বুজোৱাত দেৰি হ'ব পাৰে, আপোনালোকৰ যি গুৰুজন মাক দেউতাক তেওঁলোকৰ লগত আপোনালোকৰ যি এটা সামঞ্জস্য স্থাপন কৰে তাত আপোনালোকৰ দেৰি হ'ব পাৰে, বুজি নাপাব পাৰে। আপুনি জানে যে আপুনি ঠিক, কিন্তু আপোনাৰ ঘৰৰ মানুহ বা আপোনাৰ বন্ধু বান্ধৱে আপোনাক বুজি নাপায়। এনেকুৱা ধৰণৰ যদি কিছুমান সমস্যা যদি আপোনালোকে যদি দেখি থাকে যে এনেকুৱা ধৰণৰ ঘটনা আপোনালোকৰ লগত প্ৰায় হৈ আছে আৰু কিছুদিন মানে কিছু বছৰৰ পৰা আপোনালোকৰ লগত এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, তেতিয়াহ'লে আপোনালোকে এইটো এটা ইংগিত হয় যে বহু কাৰণৰ ভিতৰত হয়তো এটা কাৰণ এইটো যে আপোনাৰ হয়তো নামটো আপোনাৰ বাবে ঠিক নহয়। চ' বন্ধুবৰ্গ, এনেকুৱা যদি আপোনালোকে এনেকুৱা ধৰণৰ যদি লক্ষণ দেখা পায়, তেতিয়াহ'লে আপোনালোকৰ কৰ্তব্য এইটো যে আপোনালোকে এবাৰ এজন এক্সপাৰ্ট জ্যোতিষী, সকলো জ্যোতিষীয়ে নোৱাৰিব পাৰে, আপোনাৰ যি এষ্ট্ৰলজি আৰু নিউমাৰলজিত যাৰ জ্ঞান আছে আৰু যাৰ অভিজ্ঞতা আছে, এনেকুৱা এজন অভিজ্ঞ জ্যোতিষীক আপোনালোকে কনচাল্ট কৰিব পাৰে আৰু আপোনালোকে আপোনাৰ নেম এনালাইচিছ কৰিব পাৰে। নেম এনালাইচিছ কৰিলে এইটো ওলাই পৰে যে আপোনাৰ বাবে আপোনাৰ যোনটো নাম সেই নামটো আপোনাৰ বাবে শুভ হয় নে শুভ নহয়, মানে সেই নামটোৱে সকলো নামৰ এটা এটা ভাইব্ৰেশ্যন থাকে। গতিকে যদি আপোনালোকৰ নামটো আপোনালোকৰ বাবে যদি শুভ হয়, তেতিয়াহ'লে কি হ'ব যে যিমানবাৰ আপোনালোকে সেই নামটো ব্যৱহাৰ কৰিব বা সেই নামটোৰ উচ্চাৰণ যিমানবাৰ হ'ব, সিমানবাৰেই আপোনালোকৰ মাজত আপোনালোকৰ ভিতৰত এটা পজিটিভ ভাইব্ৰেশ্যন বা পজিটিভ এনাৰ্জি আহিব। আৰু যেতিয়া আপোনাৰ মাজত পজিটিভ এনাৰ্জি বেছি হয়, তেতিয়া আপোনালোকে যি কামতে হাত দিয়ে বা যি কথাই ভাবে বা যি কথাই চিন্তা কৰে, সকলো বস্তুতে আপোনালোকে পজিটিভ ৰিজাল্টেই পায়। ইয়াৰ বিপৰীতে যদি আপোনালোকৰ এনেকুৱা হয় যে আপোনালোকৰ নাম আৰু আপোনালোকৰ ৰাশি, আপোনালোকৰ গ্ৰহ, আপোনালোকৰ নক্ষত্ৰ, আপোনালোকৰ লগ্ন, আপোনালোকৰ লগ্নৰ অধিপতি, আপোনালোকৰ কুণ্ডলীৰ ঘৰ নম্বৰ 6, ঘৰ নম্বৰ 8 আৰু ঘৰ নম্বৰ 12ৰ অধিপতি, বা আপোনালোকৰ নক্ষত্ৰৰ পদ আৰু বৰ্তমান যোনটো দশা বা মহাদশা গৈ আছে, সেই দশা বা মহাদশাৰ যিজন অধিপতি গ্ৰহ, তেওঁৰ লগত আপোনাৰ নামৰ যিজন অধিপতি গ্ৰহ, তেওঁৰ হয়তো সামঞ্জস্য নাই, বোধ কৰোঁ বন্ধুত্ব নাই, শত্ৰুতা আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকে জীৱনৰ যিকোনো ধৰণৰ পৰিস্থিতিতে আপোনালোকে ফেচ কৰিব পাৰে। গতিকে আপোনালোকে এজন অভিজ্ঞ এষ্ট্ৰলজিষ্ট, নিউমাৰলজিষ্টক দেখুৱাই পেলাই আপোনালোকে এইটো জানিব পাৰিব যে আপোনালোকৰ নামটো আপোনালোকৰ বাবে ঠিক হয় নে নহয়। যদি ঠিক হয় ভাল কথা, আৰু যদি ঠিক নহয় তেতিয়াহ'লে তেওঁলোকে আপোনালোকৰ নামটোত কিছু সাল সলনি কৰি দিব, আৰু সেই সাল সলনি কৰাৰ পিছত যোনটো নতুন নাম হয়, সেই নামটো যেতিয়া আপুনি যিমান বেছি আপুনি ব্যৱহাৰ কৰা আৰম্ভ কৰিব,
সিমানে আপুনি চাব যে আপোনাৰ যিবোৰ বস্তু বহুত দিনৰ পৰা বাধা হৈ আছে, বাধা বিঘিনি হৈ আছে, আপোনালোকৰ সাফল্যত যিবোৰ আকস্মিক বাধাৰ সৃষ্টি হৈ আছে, এই সকলোবোৰ লাহে লাহে দূৰ হোৱা আৰম্ভ কৰিব। এই ক্ষেত্ৰতে মই আপোনালোকক এটা কথা কৈ থওঁ যে যেতিয়া আপুনি নাম চেঞ্জ কৰে বা জ্যোতিষে যেতিয়া আপোনাক পৰামৰ্শ দিয়ে এটা বেলেগ নামটো চেঞ্জ কৰাৰ পিছৰ দিনাখনৰ পৰাই আপোনাৰ মানে ৰিজাল্ট দেখুওৱা আৰম্ভ নহয়। ইয়াৰ কাৰণ হ'ল যে কি আপোনাৰ বয়স যদি এতিয়া ধৰক 22 বছৰ বা 20 বছৰ বা 30 বছৰ আপোনালোকৰ বয়স, তেতিয়াহ'লে এটা আৰু আপোনাৰ আগৰ নামটো যদি আপোনাৰ কাৰণে শুভ নাছিলে, তাৰ মানে কি যে এটা অশুভ নাম আপুনি যোৱা 20 বছৰ 22 বছৰ 30 বছৰলৈকে আপুনি ব্যৱহাৰ কৰি আছে। গতিকে যিমানবাৰ আপোনাৰ নামটো উচ্চাৰণ হৈছে, সিমানবাৰ আপোনাৰ মাজত যিখিনি নিগেটিভ এনাৰ্জি সেইখিনি বাঢ়ি বাঢ়ি গৈ আছে। গতিকে এতিয়া আপোনাৰ এটা নতুন নাম যোনটো আপোনাৰ বাবে পজিটিভ হয়, সেই নামটো এতিয়া আপোনাক দিয়া হয়, প্ৰথমতে আপোনালোকৰ কি কৰিব লাগিব যে আপোনালোকৰ ইমান দিনে যোনটো নিগেটিভ এনাৰ্জি আপোনালোকৰ মাজত একুমুলেট বা জমা হৈ আছে, সেইখিনিক জ্যোতিষীয় পৰামৰ্শ মতে আপুনি প্ৰথমতে সেইখিনি নিগেটিভ এনাৰ্জিখিনি নোহোৱা কৰিব লাগিব। তাত কিছু দিন লাগে। জ্যোতিষীয়ে আপোনাক ভালকৈ গাইড কৰিব পাৰিব, আপোনালোকে কি ইয়াতে বৈদিক জ্যোতিষত সকলো ধৰণৰ প্ৰতিকাৰ দিয়া আছে, চিম্পল প্ৰতিকাৰ, এইবোৰ কৰি পেলাই প্ৰথমতে আপোনালোকে মাইনাছৰ পৰা 0লৈ আহিব লাগিব। যেতিয়া আপোনালোকৰ নিগেটিভ এনাৰ্জি যিখিনি ইমান বছৰে জমা হৈ আছিলে, সেইখিনি যেতিয়া শেষ হ'ব, তাৰ পিছৰ পৰা আপোনাৰ নতুন নামটো যিমানবাৰ আপুনি ইউজ কৰা আৰম্ভ কৰে, আপোনাৰ মাজত লাহে লাহে পজিটিভ বা ধনাত্মক যোনটো ভাইব্ৰেশ্যন বা এনাৰ্জি, সেইটো লাহে লাহে আপোনাৰ মাজত অহাৰ আৰম্ভ কৰে। আৰু যিমানেই এই নামটো ব্যৱহাৰ কৰা হয়, আপোনাৰ মাজত পজিটিভ এনাৰ্জি একুমুলেট বা জমা হোৱা আৰম্ভ কৰে। আৰু আপোনাৰ যেতিয়াই পজিটিভ এনাৰ্জি আপোনাৰ ভিতৰত সঞ্চয় হোৱা আৰম্ভ কৰে, আপোনালোকে দেখিব যে আপোনালোকৰ লাইফত এটা আমূল পৰিৱৰ্তন হৈছে। যি ক্ষেত্ৰত যিবোৰ বস্তু আগতে আপুনি কৰিব পৰা নাছিলে বা আপোনালোকে চেষ্টা কৰাৰ স্বত্তেও য'ত আপোনালোকে বিফলতাই দেখিছিলে বা আপোনালোকক কোনো দুখ বা কোনো ধৰণৰ আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নোহোৱা স্বত্তেও কিছুমান বস্তু আপোনালোকে মানুহক বুজাব পৰা নাছিলে, এই সকলো ধৰণৰ আপোনালোকৰ যিবোৰ প্ৰব্লেম, এই প্ৰব্লেমবোৰ লাহে লাহে আপোনালোকৰ জীৱনৰ পৰা আঁতৰি যাব। ব্যৱসায় যদি আপুনি কৰে, আপুনি দেখিব পাব যে ব্যৱসায়ত লাহে লাহে উন্নতি হৈছে। আপুনি যদি পইচা আগতে যদি আপোনাৰ হাতত যদি পইচা অহাৰ লগে লগে যদি খৰচ হৈ গৈছিলে আৰু একো আপুনি জমাব পৰা নাছিলে, তেতিয়াহ'লে আপুনি দেখিব পাৰিব যে লাহে লাহে আপুনি আপোনাৰ খৰচ কমোৱা আৰম্ভ কৰিছে, আৰু যাৰ ফলস্বৰূপে আপোনাৰ পইচা ইনকাম যিমান হৈছে সেই অনুপাতে আপোনাৰ জমা হোৱা আৰম্ভ কৰিছে। যদি আপোনাৰ বিবাহিত জীৱনত যদি কণ্ডল বা আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ লগত যদি আপোনালোকৰ যদি মনোমালিন্য বহু বছৰৰ পৰা হৈ আছিলে আৰু এজনে আন এজনক যদি ভালকৈ বুজি পোৱা নাছিলে, আপোনালোকে দেখা পাব যে লাহে লাহে আপোনালোকৰ মাজৰ যি সম্পৰ্ক সেই মধুৰ হৈ আহিছে, আৰু আপোনালোকৰ যিটো কম্পেটিবিলিটি বা এজনে আন এজনৰ লগত যোনটো সামঞ্জস্যতা, তাত বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱাৰ ফলস্বৰূপে আপোনালোকৰ বিবাহিত জীৱনৰ যোনটো মাধুৰ্য বা মধুৰতা, তাত হেপিনেছৰ বৃদ্ধি হৈছে। গতিকে এই সকলোবোৰৰ বাবে আপোনালোকে মোৰ প্ৰথম আপোনালোকক এটা ছাজেশ্যন এইটো যে আপোনালোকে নিজৰ নামটো এবাৰ মিলাই চাওক, কিয়নো আগতে জ্যোতিষী বা গুৰুৰ দ্বাৰা নামাকৰণ কৰা হৈছিলে, যাৰ কাৰণে সেই সকলোবোৰ নাম সেইজন বালক বা বালিকাৰ বাবে গোটেই জীৱনেই শুভ আছিলে। কিন্তু আজিকালিৰ দিনত আমি দেখা পাইছোঁ যে নামকৰণ যোনটো হয়, সেইটো পৰিয়ালৰ মানুহেই কিবা ভাবি পেলাই এটা নাম দি দিয়ে, আৰু সেই নামটো যদি কেনেবাকৈ যদি সেইটো যদি মিলি গ'ল, তেতিয়াহ'লেতো ভাল কথাই। কিন্তু বহু ক্ষেত্ৰত দেখা পোৱা যায়, বহু ক্ষেত্ৰত মানে মোৰ ক্ষেত্ৰত মোৰ যিমান ক্লায়েণ্টছ আছে যোৱা 10 বছৰৰ পৰা মই দেখি আহিছোঁ যে তেওঁলোকৰ বেছিভাগেই 60 to 70% মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো নাম তেওঁলোকক দিয়া হৈছিল আগতে তেওঁলোকৰ মাক দেউতাক বা ঘৰৰ যিকোনো মানুহৰ দ্বাৰা, সেই নামটো আচলতে এটা ইম'চনেলি দিয়া নাম হয়, এটা ৰেণ্ডম নাম হয়, আৰু যাৰ লগত জ্যোতিষৰ কোনো সম্বন্ধ নাই, আৰু জ্যোতিষীয়ভাৱে এই নামটো তেওঁলোকৰ বাবে শুভ নহয়। গতিকে মই যোৱা 10 বছৰ ধৰি পেলাই বহু মানুহৰে নেম কাৰেকশ্যন কৰিছোঁ, আৰু নেম কাৰেকশ্যনৰ যিবোৰ টেষ্টিমনিয়েলছ সেইবোৰো আছে, আৰু নেম কাৰেকশ্যনৰ ফলত তেওঁলোকৰ জীৱনত যিবোৰ প্ৰব্লেমছ আছিলে, সেই প্ৰব্লেমবোৰৰ পৰা তেওঁলোকে কেনেকৈ তেওঁলোকৰ উদ্ধাৰ হৈ গ'ল বা তেওঁলোকৰ কেনেকৈ লাইফটো বহু ক্ষেত্ৰত ছেটেল হৈ গ'ল, তাৰ বহুতো উদাহৰণ মোৰ লগত আছে। গতিকে আপোনালোকক এইটোৱেই ৰিকুৱেষ্ট যে আপোনালোকে এবাৰ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ মই যিবোৰ লক্ষণৰ কথা ক'লোঁ, যিবোৰ ইংগিতৰ কথা ক'লোঁ, যিবোৰ চিমটমছৰ কথা ক'লোঁ, এনেকুৱা ধৰণৰ চিমটমছ যদি আপোনালোকে যদি দেখা পাইছে আপোনালোকৰ ক্ষেত্ৰত, তেতিয়াহ'লে প্লিজ আপোনালোকে আপোনালোকৰ নেম এনালিচিছ কৰি লওক, আৰু নাম এনালিচিছ কৰাৰ পিছত যদি দৰকাৰ হয়, যদি তেনেকুৱা কিবা অশুভ ফল থাকে, আপোনালোকে নামটো অলপমান সাল সলনি কৰি লওক। ভগৱানৰ কৃপাত আপোনালোকৰ মংগল হ'ব। নমস্কাৰ।